নমস্কাৰ ভিউৱাৰসকল, মই অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিকালি আধুনিক যুগ, এর বহুত প্ৰব্লেম, চব লাগে বমি। আৰু ৰাস্তাৰে গৈ থাকোঁতে এনেকৈ কুঁহিয়াৰ ৰস বেছি থকা দেখা পাই আৰু ৰ'ব পৰা নাই, ইমান গৰম। তাতে আৰু বতৰটো ধুনীয়া আছিল, বতাহ দেখিছে আপোনালোকে, ইমান ধুনীয়া বতাহ। আৰু কুঁহিয়াৰৰ ৰসখিনি খাই আমি ওলালোঁ এখন হোটেললৈ, টিপি হোটেল মচলপুৰত হয়। এখন ভেজ থালি অৰ্ডাৰ কৰিছোঁ, 200 টকা লৈছোঁ। 200 টকাৰ হাতত দুজনৰ খানা হ'ব লাগিব। আৰু এই ভেজ থালিখনত আছিল একদম থলুৱা খাদ্য, আৰু এনেকুৱা খাদ্য শৰীৰ আৰু মন দুয়োটাই সুস্থ কৰি ৰাখে। থালিখনত আছিল মচুৰৰ দালি, মাটিমাহৰ দালি, আৰু এখন টেঙা বনাইছে, মানে কচুৰে এখন টেঙাৰ আঞ্জা বনাইছে। লগতে আছিল ভাজি, আলু ভাজি, চব্জি, আৰু পাপৰটো দেখিছেনে, এইটো চাউলৰ গুড়াৰ পাপৰ হয়, বহুত ধুনীয়া। আৰু 70 টকাত একদম পেট ভৰাই যিমান খায় আপোনালোকে সিমান ইচ্ছা যেইবাৰ লৈ ল'ব পাৰে। আৰু লগতে ননভেজো পাব, ননভেজত মাছ আছে, মাংস আছে, হাঁহৰ মাংস এইবিলাক পাব। ননভেজ বেলেগ এদিনা ট্ৰাই কৰিম। আজি এখন